অসমীয়া চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আপোনালোক কেনে আছে, ভালে আছেনে? সৰস্বতী পূজা আহি পাইছেহি। আমাৰ বিশেষকৈ ছোৱালীবোৰৰ উৎকণ্ঠাটো বেছি থাকে যে আমি কি পিন্ধি যাম, কি সাজত যাম, আমাক কেনেকুৱা লাগিব। যিয়ে নহওকচোন, যিকে নহওক, আমাৰ পূজাৰ কেইদিন ধুনীয়াকৈ সাজি কাচি ওলাবলৈ ভাল লাগে, নিজৰ কাৰণে, কাৰোবাক দেখুৱাবলৈ বুলি নহয়। সেই দিনটোত আমি নিজৰ ট্ৰেডিশ্যনেল যিযোৰ কাপোৰ, আমাৰ মেখেলা চাদৰ, সেইযোৰক আমি বহুতে নতুন নতুন ফেশ্বন ডিজাইনাৰ দ্বাৰা ধুনীয়াকৈ সাজি কাচি ওলাই যায়। তেন্তে আজি মই আপোনালোকক কেইটামান টিপছ দিবলৈ আগবাঢ়িছোঁ। আপোনালোকৰ আগত মই দেখিছে মই মেখেলা চাদৰ পিন্ধি আছোঁ, কেনেদৰে আপুনি পিন্ধিব আৰু কেনেদৰে আপুনি হেয়াৰ ষ্টাইল কৰিব পাৰে। একদম মোৰ লাইট মেকআপ, আৰু সদায় মনত ৰাখিব, যদি আপোনালোকে চকুৰ মেকআপ যদি হেভি নকৰে, একদম লাইট মেকআপত থাকে, চকুৰ মেকআপটো যদি একদম লাইট হয়, তেন্তে সদায় লিপষ্টিকটো আপুনি ডাঠকৈ লগাব। আৰু যদি চকুটো আপোনাৰ হাইলাইট হয় বা ডাঠকৈ কৰে, তেন্তে আমি সদায় লিপষ্টিকৰ কালাৰটো সদায় নিউড ৰাখিব লাগে। তেন্তে বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে এনেদৰে চুলিখিনি আঁচুৰি ল'ব। তাৰপিছত মই এটা ফালে সেউতা ফালি লৈছোঁ। তাৰপিছত চুলিখিনি এনেকৈ কৰি টুইষ্ট কৰি আমি এটা চাইডে এনেকৈ ক্লিপ মাৰি ল'ম। ফালেও চুলিখিনি এনেকৈ পকাই ল'ম। ইয়াৰ পাৰ্টটো এৰি আৰু এইফালৰ এটা ভাগ এৰি দেখাই আছোঁ। তিনি ভাগ কৰি ল'ব। বেছি টানকৈ নহয়, ঢিলাকৈ। মই চুলিখিনি পকাই ল'ম আৰু ইয়াত এতিয়া আমি এনেকুৱা সৰু ববি পিনে আপুনি ইয়াত চুলিখিনিত লগাই দিব পাৰে, বেছিকৈ নহয়। এয়া হৈ গ'ল মোৰ খোপা। এতিয়া আহিলোঁ আপোনালোকে মেখেলা চাদৰৰ লগত কি পিন্ধিব। মই যিহেতু ক'লা কাপোৰ এযোৰ পিন্ধি আছোঁ, ৰাভা কাপোৰ হয়,
আপোনালোকে যদি ডিঙিত পিন্ধে তেন্তে কাণত পিন্ধিব নালাগে, যদি কাণত পিন্ধে তেন্তে ডিঙিত পিন্ধিব নালাগে। যদি কাণত হেভি হয় তেতিয়া আপোনালোকে ব্লেক মেটেলৰ এইটো চিলভাৰ আৰু ব্লেক যিহেতু মোৰ কাণখন বহুত সৰু, চকলেট কালাৰ এটা ফুট লৈছোঁ, যিহেতু ইয়াত আছেই কাপোৰযোৰ লগত। খাৰু পিন্ধিব পাৰে, গামখাৰু পিন্ধিব পাৰে, খুব ধুনীয়া লাগে। মই এনেকুৱা এডাল পিন্ধিছোঁ কাপোৰযোৰৰ লগত মেচিং কৰি। এতিয়া আমি চুলিখিনি মোৰ এইখিনি চুটিৰ কাৰণে মই ক্লিপ মাৰি লৈছোঁ। আপোনালোকে এটা কাম কৰিব, যিদিনাখন পূজা থাকে বা যিকোনো পাৰ্টিলৈ আপোনালোকে এনেকৈ কৰি যাব পাৰে। যদি আপোনালোকৰ কাৰ্লাৰ নাই বা আপোনালোকে ষ্ট্ৰেইটনাৰ দিও চুলিখিনি কাৰ্ল কৰিব পাৰে। যদি কাৰ্ল বিচাৰে তেন্তে ওপৰৰ পৰা এনেকৈ বেনি গাঁঠি শুই যাব, আপোনাৰ চুলি অট'মেটিক কাৰ্ল হৈ যাব। মই এতিয়া বেনি গাঁঠি দেখাম, তাৰপিছত মই আপোনালোকক ৰাতিপুৱা দেখুৱাম মোৰ চুলিখিনি কাৰ্ল হ'ল নে নহ'ল। শুই উঠি চুলিখিনি এনেদৰে ৰাখিছোঁ, তাৰপিছত মই আপোনালোকৰ আগত খুলি দেখোঁ মোৰ চুলিখিনি কাৰ্ল হ'ল নে নহ'ল। তেন্তে চাওঁ আহকচোন। এইখিনি মোৰ চুটিৰ কাৰণে ওলাই আছে। তেন্তে আপোনালোকে টিপছ 2টো পাই গ'ল যে আপোনালোকে এনেকৈ চুলিখিনি কাৰ্ল কৰিও যিকোনো এনেকৈ মেলিও যাব পাৰে। আপোনালোকে এনেকৈ ক'লা টপৰ লগত নুনি পাটৰ এনেকুৱা মেখেলা চাদৰ পিন্ধিব পাৰে, নতুবা একদম চিম্পল ব্লাউজৰ লগত পিন্ধিব পাৰে। আৰু মই কাণত একো পিন্ধা নাই, চুলিখিনি মই জাষ্ট তেনেকৈ মেলি দিছোঁ কাৰ্ল কৰি। ইয়াৰ লগত যিমান আপুনি চিম্পলকৈ থাকে সিমানে ভাল লাগিব। আৰু লগতে এনেকুৱা এডাল মেটেলিক অৰ্নামেণ্টছ মই পিন্ধিছোঁ। ডিঙিত হাতত মোৰ একো নাই, একদম চিম্পল। এনেকৈ যাব পাৰে আপোনালোকে। নতুবা যদি আপোনালোকৰ বেল্ট আছে আপোনালোকে কঁকালত বেল্ট লগাই ল'ব পাৰে। মোক ইমান ভাল নালাগে বেল্ট লগালে, চ' মই লগোৱা নাই। টপ পিন্ধিব পাৰে, নতুবা যিকোনো চিম্পল ব্লাউজ পিন্ধিব পাৰে এনেকুৱা নুনি পাটৰ লগত। খুব ভাল লাগে, দেখিবলৈও ভাল লাগে। তেন্তে আমি এতিয়া আহোঁ থাৰ্ড লুকছটোলৈ। এতিয়া আহিলোঁ নম্বৰ থাৰ্ড লুকছলৈ। মই পিন্ধিছোঁ ক'লা ব্লাউজ আৰু ক'লা মেখেলা, লগতে বগা পাটৰ উকা চাদৰ। তেন্তে সকলোৰে ঘৰতো আছে নিশ্চয়, মাহঁতৰ হ'লেও থাকিব। ইয়াৰ লগত মই খোপা বান্ধিম, চুলিখিনি মেলি নিদিওঁ, খোপা বান্ধিম যিহেতু এইখিনি চুলিৰ লগতো ভালেই লাগিব। কেনেদৰে আপোনালোকে খোপা কৰিব পাৰিব হেয়াৰ বান। তো তেন্তে বলক আকৌ দেখুৱাইছোঁ মই। প্ৰথমতে চুলিখিনি এনেকৈ মাজত সেউতাটো ফালি ল'ম। ইয়াৰ আগৰখিনি অলপ এৰি, এইটো চাইডে অলপ আধা এৰি, এইটো পোন হ'ব লাগিব। ইয়াৰ এইখিনি কৰি ল'ম, পাফ কৰি ল'ম আমি। পাফ কৰি দিলে যিহেতু ধুনীয়াও লাগে। তাৰপিছত মই এইখিনি ক্লিপ মাৰি ল'ম। এনেদৰে ক্লিপ মাৰি ল'ব।
জাষ্ট খোপাটো অকল ডাঙৰ দেখি লওঁ। মই ইয়াত অকল এনেকৈ কৰি গাঁঠি দিম। হয় বইটো একো কৰিব নালাগে আপোনালোকে একদম সাধাৰণ 2-3 মিনিট লাগিব কেৱল এতিয়া মই ফ্ৰণ্টৰ চুলিখিনি এনেদৰে পকাই এনেকৈ কৰি ইয়াৰ লগত বান্ধি দিম প্ৰথম কথা মোৰ যেহেতু ব্লাউজৰ পাৰপিনত সিলভাৰ আছে এইটো আপোনাৰ গোল্ডেন নতুবা সিলভাৰ যিকোনো কালাৰ ইয়াৰ লগত মেচিং হ'ব মই কিন্তু ইয়াৰ লগত গোল্ডেন পিন্ধিছো কাৰণ কাপোৰজো উকা হয় যেহেতু 2020 চনৰ সৰস্বতী পূজাৰ লুকবুক আপোনালোকৰ আগত মই ইতিমধ্যে দেখুৱালো কেনেকুৱা পালে আশা কৰোঁ আপোনালোকে আমনি পোৱা নাই আজিকালি কিন্তু আমাৰ ল'ৰা সকলো কম নহয় কিন্তু তেওঁলোকো ধুনীয়াকৈ সাজ পোছাক কৰি ধুনীয়া সৰস্বতী এজনী পাম বুলি ওলাই আহে যিহেতু আৰু যাতে সকলোৱে কুশলে থাকক তেন্তে আজি ভিডিঅ'টো কমেন্ট লগতে শেষত মোৰ ভিডিঅ'টো কমেন্ট জনাবলৈ নাপাহৰিব কেনেকুৱা পালে চাই মোক নিশ্চয় সহাৰি জনাব আগলৈ এনেদৰে ভিডিঅ' মই আপোনালোকৰ আগত দি থাকিম তেন্তে আজিলৈ বাই ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ